কি খবৰ সকলোৰে আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মই আজি বহুত দিনৰ পিছত আপোনালোকৰ মাজলৈ এটা ধামাকা ভিডিঅ' লৈ আহিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ দিল্লীত আৰু আপোনালোকে গমেই পাইছে নিশ্চয় থাম্বনেইলখন চাই মই দিল্লীত আছোঁ আৰু অহাৰ পৰা মই কিয় আপোনালোকক ব্লগটো আৰম্ভ কৰা নাছিলোঁ কাৰণ গা চা একদম ভাল লগা নাই 3 দিন জাৰ্ণি ট্ৰেইনত গতিকে আহি পেলাই এতিয়া গা চা ধুই আপোনালোকক দেখুৱালোঁ আৰু মানে দেখুৱাই যাই থাকিম এয়া আৰম্ভণিহে আৰু মোৰ লগত আছে এয়া টিকলি আপোনালোকে সকলোৰে চিনাকি টিকলি আৰু আমি ইয়াত অহাৰ কাৰণটো কি টিকলি কৈ দিয়া হয় আমাৰ বিহু প্ৰগ্ৰাম আছিলে ইয়াত সেইকাৰণে আমি আহিছোঁ তো আমাৰ বিহুৰ প্ৰগ্ৰাম আছে 3 দিন ৰিহাৰ্চেল 3 দিন প্ৰগ্ৰাম গতিকে ঘূৰিয়ে থাকিম আপোনালোকক দেখুৱাই থাকিম আমি ইয়াত ক'ত কেনেধৰণে কি কৰি থাকোঁ কিমানখিনি দেখুৱাব কেনেকৈ পতাওঁ আমি আপোনালোকে চাই থাকক একদম গা পা ধুই চুলি তুলি একদম হেৰি হৈ আছে তো আমি আগতেও আহিছিলোঁ কিন্তু তেনেকুৱাকৈ আপোনালোকক দেখুৱাবলৈ নহ'ল যদিও মোৰ ব্লগত দিয়াই আছে আপোনালোকে চাব আৰু এইবাৰ দ্বিতীয়বাৰৰ কাৰণে আহিছোঁ দিল্লীত গতিকে আপোনালোকক দেখুৱাই থাকিম চাই থাকক আৰম্ভণি এয়া আমাৰ ভাত খাবলৈ হ'ল এতিয়া ভাত তাত খাই আহোঁ দিনটো একদম লঘনে ভঘনে আছোঁ একদম অৱস্থা বেয়া মাত তাত একদম অৱস্থা নাই কিবাকৈ কৰি আপোনালোকক তথাপি মানে ভিডিঅ' নবনোৱাকৈ নাথাকোঁ ভিডিঅ' বনাই থাকিব লাগিব আৰু বাকী ছোৱালী আছে 3জনী সেইফালে ৰুমত আছে আৰু আমি 2জনী ইয়াত আছোঁ 5জনী ছোৱালী 10জন ল'ৰা 15জন আৰু এইটো আজি আমাৰ ৰুম এইফালে টিভি চিভি আৰু বিন্দাছ কিন্তু ইয়াতে যদিও মানে আমি ৰুমত আছোঁ নদেখিলে আমি বেছি সময় থাকিব নোৱাৰিম চাগে নাপামেই আমি ৰুমত কাৰণ আমাৰ ৰাতিটোহে আৰু ৰাতিপুৱা ওলাই যাব লাগিব ৰিহাৰ্চেলত তাৰপিছত আকৌ ৰিহাৰ্চেল কৰি উঠি ৰাতি অহা প্ৰগ্ৰাম কৰা এইবিলাকে আৰু হৈ থাকিব ৰুমত বেছি সময় আমি থাকিব নাপাম ফাইনেলি গাইজ আমি এতিয়া ইয়াত গা পা ধুই খাবলৈ বহিছোঁ আৰু এইফালে আছে আমাৰ সুমিত্ৰা সকলোৱে চিনি পায় টিকলি মোৰ ব্লগত দেখি থাকে আপোনালোকে আৰু এইফালে আছে আমাৰ কৰবী বা আৰু এইফালে আমাৰ পিংকি বা আৰু এইফালে হ'ল ৰূপালী বা আৰু এইফালে আমাৰ ল'ৰাকেইজন আমি অৱশেষত ভাত পানী খালোঁ আৰু সাতজন উঠিছোঁ আমি মাজত যদি বজিও যাওঁ কোনে ৰিক্স ল'ব কৰবী বাই ৰিক্স ল'ব মৰ্ণিং আজি হ'ল আমাৰ দিল্লীত দ্বিতীয়টো দিন আৰু ৰাতিপুৱা উঠিলোঁ উঠি এতিয়া আমি ওলাই মেলি ৰেডি হ'লোঁ কিয়নো এতিয়া আমি যাম ৰিহাৰ্চেললৈ আৰু এইয়া আমাৰ টিকলিও ওলাই আছে আৰু এতিয়া আমি যাম ৰিহাৰ্চেলত ৰাতি আকৌ ভিডিঅ' নবনালোঁ কিয়নো ভাগৰ লাগিল আৰু তেনেকৈ ঘূৰি গ'লোঁ 2জনী এনেকৈ ৰুমৰ পৰা এনেকৈ গ'লে এয়া হ'ল আমাৰ ৰুমৰ পৰা এটা ধুনীয়া ভিউ নাজানো দে আপোনালোকক কি দেখুৱাব পাৰোঁ নোৱাৰোঁ কিন্তু যিহেতু দিল্লীত আহিছোঁ গতিকে আপোনালোকক দেখুৱাম আগৰবাৰ আহোঁতে আপোনালোকক একোৱে দেখুৱাব নোৱাৰিলোঁ ভালকৈ কিন্তু ভাবিছোঁ এইবাৰ মানে য'ত যাওঁ যি কৰোঁ সম্পূৰ্ণ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ এতিয়া আমি ব্ৰেকফাষ্ট কৰিলোঁ আৰু ৰিহাৰ্চেললৈ গৈ আছোঁ সকলোৱে ইয়াতে বহি লৈছে আৰু আমি আহি পালোঁ প্ৰেক্টিচৰ ঠাই আৰু কৰবী বা ইফালে সুমিত্ৰা আছে টেনশ্যনখিনি আগত আছে ঝুলীয়াখিনিও আগত আছে এয়া আমাৰ প্ৰেক্টিচ হ'ল আৰু আকৌ হ'ব এয়া এইফালে চলি আছে বেলেগ ক'ৰ হয় নাজানো ক'ৰ হয় মই নাজানো এইফালে প্ৰেক্টিচ চলিছে মানে যোনফালেই নাযাওঁ কি আপোনালোকক খালি প্ৰেক্টিচ দেখুৱাই থাকিব পাৰিম মানে চবফালে চলি আছে তো আপোনালোকে চাই লওক পৰিৱেশটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব গান্ধী দৰ্শন টিকলি আৰু এনেকুৱা এডোখৰ ধুনীয়া জেগালৈ আপোনালোকক এতিয়া মই বৰ্তমান লৈ গৈ আছোঁ সঁচাকৈ দেখিলে আপোনালোকে ভাল পাব মই ভাল পাম আৰু আপোনালোকৰ যদি ভাল লাগে কমেণ্ট কৰি জনাব মানুহবিলাক অকণমান জিৰণি লৈছে এতিয়া ভাত চাত খাই পেলাই তাৰপিছত এতিয়া আকৌ আৰম্ভ হ'ব ৰিহাৰ্চেল এইফালে আমাৰ বন্দিতা বা মোবাইলত ব্যস্ত খালি ব্লগ বনাই হেনো খুৰাদেউ চাহ কোৱাচোন
খুৰা দে চাহ অতীন্দ্ৰিয় গান্ধী অধ্যয়ন এম অনুসন্ধান কেন্দ্ৰ দিল্লী এইটো ব্লগত আপোনালোকক কিমানখিনি দেখুৱাব পাৰোঁ নাজানো, কিন্তু মই চেষ্টা কৰিম আপোনালোকক গোটেইখিনি দেখুৱাবৰ কাৰণে। গোটেইখিনি দেখুৱাবতো নোৱাৰোৱেই, কিন্তু বেলেগ বেলেগকৈ আপোনালোকক ব্লগ বনাই দেখুৱাই থাকিম। আপোনালোকে টেনশ্যন নল'ব। আজি বন্দিতাৰ কথাবিলাক অকণমান বেলেগ বেলেগ শুনি আছে আপোনালোকে। দিল্লী মেইন কথা কি জানেনে আপোনালোকে, মানে আজি ইমানেই বেছি ভাগৰ লাগিছে, গা চা একদম অৱস্থা বেয়া হৈ গৈছে। ৰাতিপুৱা সেই 7টা বজাৰ পৰা এনেদৰে থাকি থাকি মানে একদম অৱস্থা একদম কাহিল হৈ গৈছে। সেইকাৰণে একদম কথা ক'বলৈ মন যোৱা নাই, কিন্তু কৈ আছোঁ তথাপি। এইয়া আপোনালোকক যে কৈছিলোঁ ধুনীয়া ঠাইডোখৰ দেখুৱাম বুলি, এয়া নামবিলাক মূৰ্তিবিলাক চুবলৈ হাক দিছে বোলে, মানা কৰিছে। এইবিলাক ধুনীয়াকৈ সজাই পৰাই থৈ দিছে। এইয়া মোহনদাস কৰমচন্দ গান্ধী, মহাত্মা গান্ধী, বাপুজী। এইবিলাকৰ বিষয়ে ডিটেইলছ আপোনালোকক ক'ব পাৰিলে ভাল আছিলে, কিন্তু দুখৰ বিষয়ে যে মই একোৱেই নাজানো, তথাপি আপোনালোকক দেখুৱাই দিলোঁ। চাওক আপোনালোকে পৰিৱেশটো কেনেকুৱা পায় জনাব কমেণ্টত। কমেণ্ট কিন্তু কৰিবই লাগিব, আপোনালোকে ইমান কষ্ট কৰি বনাইছোঁ ভিডিঅ'টো, একদম ইচ্ছা যোৱা নাই, গা চা একদম বেয়া, তথাপি বনাইছোঁ। তো ইয়াতে আপোনালোকক পৰিৱেশটো দেখুৱালোঁ, কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। জনালে ভাল পাম, কাৰণ বহুত কষ্ট কৰি আপোনালোকেলৈ ভিডিঅ'টো বনাইছোঁ। যিহেতু একদম মানে ভাগৰ লাগি আমাৰ অৱস্থা নাই। বাৰে বাৰে কৈ আছোঁ, কিয় কৈ আছোঁ, কষ্টখিনি বুজি পাইছোঁ কিমান হৈছে আচলতে। সেয়েহে তথাপি আপোনালোকক নেদেখুৱাকৈ থাকিব নোৱাৰিলোঁ, আপোনালোকক দেখুৱালোঁ। আৰু দেখুৱাম আপোনালোকক, বহুত দেখুৱাবলৈ বাকী আছে আপোনালোকক, কিন্তু মানে এটা ভিডিঅ'ত আপোনালোকক গোটেইখিনি দেখুওৱাটো সম্ভৱ নহয় নে কি কোৱা টিকলি? গতিকে আপোনালোকক দেখুৱাই থাকিম আমি। আৰু আজি আমাৰ দ্বিতীয়টো দিনহে, আমি ইয়াত 11 তাৰিখলৈকে থাকিম। গতিকে আৰু আমাৰ লগত কিমান দিন আছে? 6 দিন আছে। আৰু 6 দিন আছে, গতিকে আপোনালোকক 2 দিন আছে আৰু যি আছে আছে। মুঠতে আপোনালোকক 2 দিনতে ইমানখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আৰু দেখুৱাম, বহুত দেখুৱাবলৈ বাকী আছে, দেখুৱাই থাকিম। আপোনালোকে কিন্তু যদি চাব বিচাৰে তেতিয়াহ'লে, যদি মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো লাইক কৰি দিব, কেনেকুৱা হৈছে কমেণ্ট কৰিব, কেনেকুৱা লাগিছে। এইয়া আমাৰ বাপুজী। আৰু দেখুৱাই থাকিম, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব, আৰু সকলোকে দেখুৱাব। আৰু যদি আৰুকে আছোঁ মই অথনিৰ পৰা আকৌ আৰু দেখুৱাই থাকিম। গতিকে আপোনালোকে চাই থাকিব, আৰু পিছৰ ভিডিঅ'বিলাক চাবলৈ যদি আপোনালোকৰ ইচ্ছুক, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই। আৰু বহুত দেখুৱাম, লাভ ইউ অল।